নমস্কাৰ গুড মৰ্নিং আজি এটা মিঠা ব্যঞ্জন লৈ আহিছো ব্ৰেডৰ ৰসমলাই মই লৈছো গাখীৰ 1 লিটাৰ গাখীৰখিনি উতলাই প্ৰায় 200 ml কৰিছো ইমানখিনি গাখীৰ ইমানখিনি হলগৈ এতিয়া গাখীৰখিনিত মই অকমান কেশৰ বা জাফৰান ডিম তাৰ ৰংটো ধুনিয়া হ'ব গুণটো ধুনিয়া হ'ব মই আগতেই গাখীৰত তিয়াই থব লাগিছিল কিন্তু তিওয়া নহল এতিয়াও হ'ব মই গাখীৰখিনি উতলাই ঠাণ্ডা হ'বলৈ দিলে ৰংটো আহিব চেনি দিছো একদম কম 4 টিস্পুন চেনি 200 ml গাখীৰ এতিয়া মই পুৰ দিবলৈ লৈছো অলপ ঘিউ দিছো ঘিউ দিয়ে মই গেছটো অফ কৰি দিছো কিয়নো মই ইয়াত পাউডাৰ গাখীৰ দিম এতিয়া পাউডাৰ গাখীৰখিনি নহলে জ্বলি যাব গেছটো অফ কৰি লৈছো পিছত আকৌ একেবাৰে সিমত অকমান দেৰি দিম গাখীৰখিনিত মই পাউডাৰ গাখীৰখিনিত মই যে ডাঠ কৰি থৈছিলো গাখীৰখিনি তাৰ 2 চামুচ দি দিছো এতিয়া ভালকে লৰাই লম এটা পেষ্ট হ'ব চেনি মই প্ৰয়োগ কৰা নাই ইয়াত যদি অকমান মিঠা বেছি খাব বিচাৰে তেতিয়া চেনি দিব পাৰিব চেনি লোৱা নাই পাউডাৰ গাখীৰত মিঠা অলপ থাকে গাখীৰখিনিটো মিঠা দিছো অকমান গাখীৰ লৈছো পেস্তা আৰু কাঠবাদাম কাটি লৈছো তাৰ পিছতে এটো মই পাউডাৰ গাখীৰৰ যে মিক্সাৰটো বনাইছিলো হেতু এয়া ব্ৰেড লৈছো ব্ৰেডখিনি মই এতিয়া 4টা পাৰ কাটি লম বগা অংশটোহে ব্যৱহাৰ কৰিম গোটেইখিনি কাটি লৈছো এতিয়া মই ব্ৰেড কিখন অকমান বেলনা মাৰিৰে বেলি লম চেপেটা কৰি লম আৰু ব্ৰেডটো ফ্ৰেছ হলে ভাল হয় মোৰ ওচৰত কালি অনা ব্ৰেড আছিলে অকমান ফ্ৰিজত থোৱাৰ কাৰণে শুকান হল মই আকৌ অকমান পানী ছটিয়াই মাইক্ৰৱেভত দি ললো আপোনালোকে ফ্ৰেছ ব্ৰেড লব তেতিয়া খুব ধুনিয়া হয় বেলনা মাৰিডালত মই অকমান ঘিউ সানি লৈছো শুকান হৈছে যে ব্ৰেডটো সেইকাৰণে ফ্ৰেছ ব্ৰেড হলে না সানিলেও হ'ব বেলিব পাৰিব এতিয়া মই মিক্সাৰটো মাজত দি ব্ৰেডটো পকাই ৰোল কৰি দিছো এনেকৈ আটাইকেইটা ৰোল কৰি লম একেবাৰে সহজ খাবলৈ কিন্তু আপুনি নকলে ধৰিব নোৱাৰে যেটো ব্ৰেডৰ ৰসমলাই মুখত দিলে পমি যোৱা হয় খুব সুন্দৰ হয় এনেকৈ কৰি লব আপুনি যেটা কৰে আৰু দুটা কৰিলে দুটা চাৰিটা কৰিলে চাৰিটা এই যে মই মিক্সাৰটো বনাইছিলো পাউডাৰ গাখীৰ আৰু গাখীৰ দি ঘিউ দি তাত অকমান আপুনি কনডেন্স মিল্ক দিব পাৰে দিলে খুব ধুনিয়া পেৰা হয় এইটো পেৰাও কৰিব পাৰিব এনেকৈ কনডেন্স মিল্ক বা চেনি দিব মই চেনি নাখাওঁ কাৰণে চেনি দিয়া নাই এতিয়া হৈ গ'ল মোৰ আটাইকেইটাৰ ৰোল তৈয়াৰ এতিয়া মই গাখীৰখিনি অলপকৈ ওপৰত দি দিম গাখীৰ আপুনি আতকৈও ডাঠ কৰিলে কৰিব পাৰে মই ইমানেই ৰাখিছো খুব বেছি ডাঠো নকৰিব তেতিয়া ব্ৰেডৰ ভিতৰত নোসোমাব ব্ৰেডৰ ভিতৰত নোসোমালে বস্তুটো কোমল নহব অলপ ডাঠ কৰিলে কৰিব পাৰে এনেকৈ আটাইকেইটাতে দি ল'ব মই ইলাচি দিছিলো দুটা ইলাচি কিটা কিন্তু ব্ৰেডত দিয়া নাই ইলাচি মুখত পৰিলে ভাল নালাগে এতিয়া মই 5 মিনিট মান থৈ দিলো থৈ পেলাই
বাকি যে অলপ গাখীৰ আছিলে সেইখিনি মাজতে দিলোঁ এতিয়া পিস্তা আৰু কাঠবাদাম দি সজাই দিছোঁ লগতে মোৰ গোলাপৰ পাপৰি আছে গোলাপৰ পাপৰিও অলপ দিম তো অপচনেল যদি গোলাপৰ পাপৰি গুণ ভাল নাপায় আপুনি তেতিয়া নিদিলেও হ'ব সোনকালে হয় বেছি সময় নালাগে খাবলৈ খুব ভাল হয় আপোনালোকে কৰি চাবচোন কেনে পায় মোক জনাব মোৰ চেনেলটো চোৱাৰ বাবে ধন্যবাদ যিসকলে সাবস্ক্ৰাইব কৰিছে তেওঁলোককো ধন্যবাদ আৰু যিসকলে কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কৰিব পাৰিলে হৈ গ'ল একেবাৰে সহজ কৰি চাব ধন্যবাদ